নমস্কাৰ জনাইছো ষ্টাৰ লাইভ 24 অসমৰ সমূহ দৰ্শক বিন্দলৈ। ৰাজবংশী ভাষাত শ্ৰীমদ ভগৱত গীতা অনুবাদ। এই ভাষাত অনুবাদ কৰি যথেষ্ট উৎফুল্লিত হৈছে দেৱজিৎ সাহা। ধুবুৰী জিলাৰ গোলককুঞ্জৰ মটেশ্বৰৰ দেৱজিৎ সাহাই ৰাজবংশী ভাষাত শ্ৰীমদ ভগৱত গীতাৰ অনুবাদ কৰি উলিয়াইছে। দেৱজিৎ সাহাই ইতিমধ্যে বহু ঠাইত শ্ৰীমদ ভগৱত পাঠ অনুষ্ঠান অংশ লৈ সুনাম অৰ্জন কৰিছে। সাহাৰ এই মহান কাৰ্যক সকলোৱে আদৰণি জনাইছে। গোলককুঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, ষ্টাৰ লাইভ 24 অসম। নমস্কাৰ, মোৰ নাম দেৱজিৎ সাহা। মই গোলককুঞ্জৰ মটেশ্বৰত মই এখন গুৰুত্ব দিছিলোঁ ভগৱত গীতা। আচলতে বহু ভাষাত ইতিমধ্যে ৰচনা হৈছে, কিন্তু ৰাজবংশী ভাষাত মই কৰিবলৈ চেষ্টা কৰিছোঁ ট্ৰান্সলেট কৰিবলৈ। তো এইখন আপোনালোক চাওক আৰু এভেইলেবল হয়, আপোনালোক পাই যাব। ইয়াৰ মূল্য কিমান? ইয়াৰ মূল্য দিয়া হৈছে 260 দিয়া হৈছে। এতিয়া মই আচলতে বহুত দিন আগৰ পৰাই ভাবি আছিলোঁ এইখন আপোনাৰ প্ৰয়োজন, যিহেতু মই বহুত ঠাইত যাওঁ ভাগৱত পাঠ কৰিবলৈ। গতিকে কাৰ্তিক মাহতো একদম চক্ৰাতে হয় ভাগৱত অনুষ্ঠান। তাত মানে যেতিয়া ভাগৱত অনুষ্ঠান কৰা হয়, তেতিয়া মানে ৰাজবংশীটো হয় হিচাপৰ কাৰণে মই ভাবিলোঁ যদি এনেকুৱা এখন বিষয় হয়, তেনেহ'লে এইটো সুবিধা হ'ব কৰিবলৈ আৰু বুজি পাওঁতেও মানে সুবিধা হয়। সেইকাৰণে মানে মই অনুপ্ৰেৰণা পাই ষ্টাৰ্ট কৰিলোঁ। মই গোলককুঞ্জৰ পৰা কৰিছোঁ, তাৰপিছত MA মই কৰিছোঁ বলিং ইউনিভাৰ্চিটিৰ পৰা, আৰু এতিয়া মই PhD স্কলাৰ হয় বলিং ইউনিভাৰ্চিটিৰ আণ্ডাৰত। ৰিচাৰ্চাৰ ডক্টৰ বিভূতিলোচন শৰ্মা ছাৰ, তেওঁৰ আণ্ডাৰতে বলিং ইউনিভাৰ্চিটি, তাতে মই কৰি আছোঁ।